কি খবৰ গাইজ আপোনালোকৰ কি খবৰ ভালনে हेलो गाइस वेलकम टू माय নিউ ব্লগ আৰু লগ পাইছো বহুত দিন পিছত আৰু আশা কৰিছো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আৰু মই এতিয়া আছো আমাৰ পথাৰতে মানে আজি হাল বাই আছে কলেজৰ পৰা আহি চালো আৰু হাল চাল বাই আছে এফালে ট্ৰেক্টৰ আহিলে আৰু এফালে চাওক এফালে হৈ গ'ল আৰু এফালে হৈ গ'ল বলক দেখাই আছো আৰু আগলৈ এফালে বলক দেখাই আছো এফালে গোটে মাৰি আছে এফালে হাল বাই আছে এফালে আৰু গাইস আমি এফালেও আহি গ'লো এফালেও মৰা হৈ গ'ল চাবই পাৰে আৰু এফালে হৈ আছে বলক দেখাই আছো এফালে হৈ গ'ল এফালেও মৰা হৈ গ'ল তাৰপিছত ইয়াতো মাৰিব আৰু আগত পুৰা উঠিবলৈ বহুত উৎপাত কৰিছিল এতিয়া আৰু ডাঙৰ চাঙৰ হৈ গ'লো আৰু এতিয়া নুঠো আৰু একদম মানে আমাৰ ভাইটিৰ সমানত থাকোঁতে বা আৰু সৰু থাকোঁতে উঠিবলৈ পুৰা কান্দিছিলোঁ এতিয়া আৰু ডাঙৰ চাঙৰ হ'লো নাই কাৰণে আৰু নুঠো আৰু এতিয়া মনো নাযায় যিকিত আৰু এফালে চাওক ইফালে পাপা আছে সুব্ৰত কিবা কবিনে এইফালে আমাৰ সুব্ৰত হয় আৰু এনে আৰু বহুত দিনলৈকে গাইছ বনোৱাই নাই আৰু ব্লগটো মানে বহুত দিন হৈ গ'ল ইমান ইফালে ইমান ধুনীয়া এটা ফিল্ডে হৈ গ'লে হয় ইয়াত আৰু ইফালে চাওক বৰফ অলপ গৈ আছে এইটো চাওক চাওক আৰু এইটোৱে আৰু নৰ্মেল এটা ব্লগ হয় চাই থাকো মজা পাব আগত মানে আমাৰ লগাইছিলে যোৱা বছৰ মানে এইটোত লগাইছিলে মূলা আৰু কিবা কিবি শাক পাচলি লগাইছিলে আৰু এইবছৰো মানে যোৱা বছৰ লাভো অলপ চলপ হৈছিল আৰু এতিয়াও এবাৰো আৰু মূলা লগাব মানে ফাৰ্ষ্টত লগালে তেতিয়া যেতিয়া মূলাটো মানে ওলায় তেতিয়া মানে আগতে লগালে মানে দামটো অলপ বেছি পায় আৰু সেইকাৰণে এইবাৰো ফাৰ্ষ্টকৈ লগাব আৰু তেতিয়া লাভ চাভ হ'ব আৰু বেছি সেইকাৰণে আৰু পাপাই আৰু কিবা কিবি লগাব আৰু সেইকেইটাই আৰু আহি গৈ আছোঁ মই আৰু ঘৰ ফালে আৰু এইফালে আহি গ'লোঁ মই বলক এতিয়া আৰু ভণ্টি মানে আমাৰ আগফালে আহিলোঁ আৰু বৰফ খাম সেইকাৰণে আৰু বৰফৰ কাৰণে অপেক্ষা কৰি থাকিম বৰফলৈ আহিব তেতিয়াতো চাইছিলে কেইটামান গ'ল এতিয়া আৰু আকৌ আহিব কাৰণে ৰখি আছোঁ অপেক্ষা বৰফ বলক এটা এইফালে ভণ্টি আছে আমাৰ ভণ্টি এইফালে মধুৰি খাই আছে মধুৰি কিবা কবি নি নকয় গাইছ মোৰ এটা মানে এক্সট্ৰা একটা টেলেণ্ট আছে গম পাই নাই এনেকৈ ক'ব পাৰিব নে কি খবৰ গাইজ আপোনালোকৰ কি খবৰ ভালনে এইকেইটাই আৰু অলপ চলপ আৰু এটা চাউণ্ড দিব পাৰোঁ চালেনে চাউণ্ডটো কেনেকা অলপ চলপ আৰু এইকেইটা অলপ চলপ আছে এইকেইটা চবৰে এটা মানে এক্সট্ৰা টেলেণ্ট থাকে সেইটোৱে আৰু এইটো মোৰ ভিতৰত এটা আছে আৰু গাইজ মানে বৰফ বিকা মানুহ মানে বৰফ বিকা মানুহকেইটা চব গুচি গ'ল আৰু সেইকাৰণে আৰু পোৱা নাই একদম আধা ঘণ্টামান ৰখিল তাৰপিছত এতিয়া ঘৰ আহি পালোঁ আৰু এইফালে চাওক আমাৰ এই চকীটো মানে ইয়াত আছিলে সেইকাৰণে আমি ইয়াত এইটো মিলাবৰ কাৰণে এইফালে লৈ আহিলে আৰু এইফালে মিলোৱা হৈ গ'ল পূৰা মাটিটো গমেই পায় আৰু আগৰ ভিডিঅ'টো চালে গমেই পাব বানপানী হোৱাৰ কি হৈছিলে অৱস্থাটো আৰু আমাৰ ঘৰটোৰ আৰু এইফালেও এইটো এনেকৈ আছে বিচনাটো আৰু এইফালে অলপ এইটো প্লেন কৰিব এইফালে চাব পাৰে আৰু এইফালে পাপাই কৰিছে এইফালে গোটেই প্লেন কৰিছে এইফালেও হৈ যাব আৰু মানে আমি ডাইৰেক্ট মানে ঘৰতে আছিলোঁ আৰু চাইকেলটো লৈ ৰাস্তাৰ ফালে ওলাই গ'লোঁ আৰু ভাবিলোঁ আমাৰ পেহীৰ ঘৰতে আহি যোৱাৰ কাৰণে আহি গ'লোঁ আমাৰ এইফালে আছে আমাৰ পিয়া দিদি আৰু এইফালে ভণ্টি আছে কিবা কবি ভণ্টি আৰু তই কিবা কবি কিবা চাবই পাৰিছে আৰু আহি গ'লোঁ এতিয়া পেহীয়ে চাহ মানে কিবা কিবি বনাই আছে আৰু চাহ আৰু চিৰা ভাজি সেইটোৱে আৰু খাম তাৰপিছত ঘৰলৈ যাম আৰু তাৰপিছত এইফালে আমাৰ পেহী এতিয়া চাওক এইফালে বনাই চনাই আছে আৰু চাহ এইফালে আহি গ'ল পেহী লৈ এইফালে আমাৰ পেহী এইফালে ভণ্টি চবে খাব ষ্টাৰ্ট দিলে কোৱা মানে আৰু ফাৰ্ষ্টত খাই লওঁ চাওঁ কেনেকৈ লাগিলে মোৰ এক্সট্ৰা ভাবে এইফালে চাওঁ মোক এক্সট্ৰা বান্ধি দিলে মানে কেইজনে একদম খাই আছে একেবাৰে আৰু চাহটো চব কালাৰটো কিমান ধুনীয়া হ'ল ৰখক দেখাই আছোঁ দেখিবলৈ একদম মজা আৰু তাৰে মানে চিৰাৰ লগত চেনি সেইটো দি কিনে ভাজি ল'লে ভালে লাগিছে দে
চাইডে কপ কপ এতিয়া পেহীহঁতৰ ঘৰৰ পৰা ওলাই গ'লোঁ মানে কৈছে দোকান যাবলৈ আৰু দোকানৰ পৰা ডিম ল'বলৈ কাৰণে ডিম ল'বলৈ দোকানত গৈ আছোঁ আৰু মোৰ চাইকেলটো লৈ গৈ আছোঁ তাৰপিছত দিদিহঁতেও একেলগত আহি যাম দিদিহঁতে পেহীহঁতৰ ঘৰৰ পৰা আছে এতিয়া ফাৰ্ষ্টৰ ডিমটো লৈ লওঁ তাৰপিছত গৈ আছোঁ ব'লক তেতিয়া ডিমটো লৈ আহি গ'লোঁ আৰু এইফালে চাইকেল ৰাতি চলাই আছে চব দিদি আৰু মই আৰু ভণ্টি গৈছোঁ খোজকাঢ়ি ব'লক এনেকুৱাকৈ ঘৰ পাওঁ তাৰপিছত ঘৰত গৈ পঢ়িব লাগিব আৰু বহুত দিন নপঢ়া আৰু এইচ ফাইনেলো আহি আছে আমাৰ ছেকেণ্ড ইয়াৰৰ এক্সামটো আৰু পঢ়িব লাগিব অলপ ব'লক আৰু গাইছ এতিয়া ঘৰ আহি পালোঁ আৰু এতিয়া পঢ়িব বহিম আৰু এইফালে ভাবিছোঁ টেবুলত বহিম কিন্তু টেবুলত মানে অলপ দিগদাৰ হৈ যায় মানে টেবুলটোৰ অলপ মানে ওখ আছে সেইকাৰণে আৰু চেয়াৰত বহিলে লগে নাপাওঁ অলপ চলপ মানে বহিলে মই বিচনাতে বহিম আৰু পঢ়িবৰ কাৰণে ইয়াতে বহিম আৰু অলপ চলপ পঢ়িম বহুত কম পঢ়া শুনা চলি আছে মোৰ আৰু মানে কি ক'ম মানে মোবাইলটো ল'লেই চব হেক আৰু আপোনালোক একদম মানে ফাৰ্ষ্ট মেট্ৰিক পাছ কৰি মোবাইলটো মানে নল'বই একদম ল'লে আৰু হেক ভাবি ল'ব গম নাপাব হেক আৰু মোৰ এইকাৰণে পঢ়িবই মন নোযোৱা হৈ গ'ল এতিয়া একদম খালি ইনষ্টাগ্ৰামত ৰিলছে চাই থাকোঁ আৰু সেইটোৱে আৰু পঢ়িব একদমেই মন নাযায় সেইটোৱে আৰু এইফালে এতিয়া বহিম এইফালে মই পঢ়িম এতিয়া মানে কি পঢ়িম দেখাই আছোঁ ইফালে আমাৰ এছামিজ ছ'চিয়লজি ইফালে সমাজতত্ত্ব ইফালে এছামিজ সাহিত্যৰ সৌৰভ এইটো পঢ়িম আজি 2 ঘণ্টামানে পঢ়িম আৰু এইফালে ভণ্টিও আছিলে পঢ়িব গৈছিলে ইফালে আৰু চাই লওক ন ব'লক দেখাওঁ আৰু পঢ়োঁ মই ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু কোন ঠাইৰ পৰা চাইছে এইটো কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে ছাবস্ক্ৰাইব এটা ধুনীয়াকৈ কৰি দিব আৰু মানে লাইক শ্বেয়াৰ কৰি দিব আৰু ইমানেই আছিলে আজি ব্লগটো আৰু নেক্সট ব্লগত লগ পাম